তুমি দেখিবলৈ ধুনীয়া কাৰণে তোমাৰ ভিউজ বেছি হয় নে আমাৰ? ঠিক আছে, আৰু এটা কথা সুধোঁ, হেৰি তোমাৰ হাঁহ মাংস বনোৱা হেৰি শাহুমাক পুৰস্কাৰ দিয়াটো, তাৰপৰা তোমাক মানে বহু সময় অপেক্ষাৰ অন্তত আহি পাইছা, গতিকে কেনে অনুভৱ তোমাৰ বালিপাৰাত আহি? প্ৰাৰ্থন এক্সট্ৰা ব্লগ চেনেলটোৰ নাম, সকলোৱে মৰম দিব, দাদাক আগুৱাই লৈ যাওক। ঠিক আছে, ভাল লাগিল, ধন্যবাদ। খুব সোনকালে যাতে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হয়, ধন্যবাদ বুলি কৈছে পাখি ৰাজবংশী। একচুৱেলি হয়, নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মই ভালে আছোঁ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ঠিক আছে, মই আছোঁ আজি বালিপাৰা হৰ্ণবিল লজত, ৰিণ্টি মেকআপ ষ্টুডিঅ'ত। এই ৰিণ্টি মেকআপ ষ্টুডিঅ'তে আজি কি আছে? আজি চেমিনাৰ আছে। সকলো ষ্টুডেণ্ট এনেকৈ অপেক্ষাত আছে। আৰু কিয় অপেক্ষাত এনেদৰে আছে? আজি সকলোৰে পৰিচিত, সকলোৰে চিনাকি মুখ, অসমৰ জনপ্ৰিয় ইউটিউবাৰ কোন আহিব? পাখি ৰাজবংশী। অকণমান টানছে কোৱা, পাখি ৰাজবংশী আহিব। ঠিক আছে, আমি সকলোৱে এক্সাইটেড হৈ আছোঁ ন? পাখি ৰাজবংশীক এতিয়া আজিলৈকে মই ওচৰৰ পৰা দেখাই নাই, আজি ওচৰৰ পৰা চাম বুলি ভাবিছোঁ। তাৰপাছত হেৰি ৰখি আছোঁ, 1 ঘণ্টামান হ'ল এতিয়া ৰখি থকা, গতিকে চাই থাকক, ভিডিঅ'টো ভাল পাব। বহু সময় অপেক্ষাৰ অন্তত আমাৰ অতি চেনেহৰ, অতি মৰমৰ পাখি ৰাজবংশী, সকলোৰে পৰিচিত, ইতিমধ্যে আমাৰ মাজত আহি পালেহি। গতিকে আৰু এই ৰিণ্টি মেকআপ ষ্টুডিঅ'ত আজি পাখি ৰাজবংশীও আহিছে। কি কাৰণে আহিছে? নিশ্চয় এই ৰিণ্টি মেকআপ ষ্টুডিঅ'টো খুব ভাল মেকআপ ষ্টুডিঅ'। গতিকে পাখি ৰাজবংশীৰ নিচিনা ইউটিউবাৰ, শ্ৰেষ্ঠ ইউটিউবাৰ অসমৰ ভিতৰত তেখেতসকল আহিছে। আৰু মই বালিপাৰা যিহেতুকে এজন ইউটিউবাৰ, গতিকে পাখি ৰাজবংশীক এখন গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। চ' গাইজ, যিমানটো ভাবি আছিলোঁ পাখি ৰাজবংশীয়ে আমাক পাত্তাই নিদিব, কাৰণ অসমৰ শ্ৰেষ্ঠ ইউটিউবাৰ, গতিকে খুব ভাল লাগিছে। নৰ্মেলি হয়, খুব সৰু ছোৱালী, দেখিবলৈ ধুনীয়া। পাখি ৰাজবংশীক চাই থাকিবা, খুব সোনকালে যাতে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হয়, ধন্যবাদ বুলি কৈছে পাখি ৰাজবংশী। একচুৱেলি হয়, ঠিক আছে, তোমাৰ ফুল এড্ৰেছটো কৈ দিয়াচোন। তোমালোকৰ শাহুমাৰ ভিডিঅ'বিলাকো চাই থাকোঁ, কল্পনা দেৰি দেখোঁ ব্লগ। ঠিক আছে, ভাল লাগিল লগ পাই। এইফালে সকলোৱে চেল্ফি লোৱাত ব্যস্ত। পাখি, বেয়া নোপোৱা যদি অকণমান চেল্ফি এটা লওঁ। হেৰি তোমাৰ এই ভিডিঅ'টো চাইছিলোঁ, হেৰি হাঁহ মাংস বনোৱা হেৰি শাহুমাক পুৰস্কাৰ দিয়াটো, তাৰপৰা তোমাক মানে বহু সময় অপেক্ষাৰ অন্তত আহি পাইছা, গতিকে কেনে অনুভৱ তোমাৰ বালিপাৰাত আহি? হয়, আৰু ইয়াতে আমাৰ বায়ে এতিয়া মাতিলে, ৰিণ্টি বাই ইয়াতে মেকআপ ভাল লাগিছে আহি, আৰু আগতেও আহোঁ, ভাল লাগে, আৰু আজি ভাল লাগিব বেছি, আৰু মানে সাজি কাচি এনেও ভালেই পাওঁ, আৰু আজি ভাল লাগিব। ঠিক আছে, আৰু এটা কথা সুধোঁ, হেৰি তোমাৰ ইউটিউব চেনেল আছে নহয় জানো? ইউটিউব চেনেলত তোমাৰ 6 লাখ ছাবস্ক্ৰাইবাৰ হৈ গৈছে। তুমি দেখিবলৈ ধুনীয়া কাৰণে তোমাৰ ভিউজ বেছি হয় নে আমাৰ? কিয় নহয়, এইটোত তুমি কি ক'বা? জানো, এতিয়া ময়ো ক'ব নোৱাৰোঁ, সেইটো কাৰণেও হ'ব পাৰে, বেলেগ কাৰণেও হ'ব পাৰে, কিবা দেখি ৰাইজে এতিয়া মানে ভাল পাইছে, আগুৱাই নিছে, এতিয়া সকলোকে ধন্যবাদ বহুত বেছি, কাৰণ এনেকেই মোক আগুৱাই নি আছে। মই যিমানখিনিলৈকে কৰি আছোঁ বা যিমানখিনি হৈছোঁ, চব তেওঁলোকৰ কাৰণে হৈছোঁ বা আপোনালোকৰ কাৰণেই হৈছোঁ। এতিয়া কি চাই এতিয়া মোক তেওঁলোকে আগুৱাই নিছে, সেইটো মই ক'ব নোৱাৰিম, কিন্তু আমাৰ ৰাইজেহে ক'ব পাৰিব। ঠিক আছে, এইফালে কাকু, বালিপাৰাত আহিলা, কেনেকুৱা লাগিছে? চাই থাকোঁ তোমাৰ কেনেকুৱা লাগিছে?
ভাল লাগিল এয়া কাকুক লগ পালোঁ আজি বালিপা আহিলোঁ দাদাক চেমিনাৰখনত লগ পাই গ'লোঁ বহুত ভাল লাগিলে আৰু দাদাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব বাপধন এক্সট্ৰা ব্লগ চেনেলটোৰ নাম সকলোৱে মৰম দিব দাদাক আগুৱাই লৈ যাওক ঠিক আছে ভাল লাগিল ধন্যবাদ এখন এক্সট্ৰা ব্লগ আপোনালোকে সহায় সহযোগিতা কৰে মই ৰিণ্টি মেকআপ ষ্টুডিঅ'ৰ কথা কৈ আছিলোঁ ৰিণ্টি মেকআপ ষ্টুডিঅ'ৰ মালিক আহিছে আমাৰ ইয়াতে তাৰ কাৰণে থেংক ইউ ধন্যবাদ ইয়াতে অহাৰ কাৰণে ধুনীয়াকৈ ভিডিঅ'বোৰ ল'ব আৰু সকলোৱে চাব আৰু কোনোবা যদি ইচ্ছুক আছে এনেকুৱা ষ্টুডেণ্ট আহিবলৈ শিকিবলৈ আহিব পাৰে ঠিক আছে ভাল লাগিল অ'কে আহিছোঁ আজি বাই ধুনীয়াকৈ মেকআপ কৰি দেখুৱাব আপোনালোকেও ধুনীয়াকৈ শিকিব যাৰ যাৰ আগ্ৰহ আছে হয় নাই কাৰণ আপোনালোকে বহুত দূৰ দূৰণিৰ পৰা আহিছে বহুত বেছি ধন্যবাদ সকলোকে আৰু চবকে প্ৰথমবাৰ পাইছোঁ এনেকৈ ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আৰু কি ক'ম এতিয়া ধুনীয়াকৈ সকলোৱে চোৱা কি হয় মেকআপ কৰি হয় নাই ধুনীয়া কৰি দিব মোক এতিয়াতো অকণমান বেলেগ হৈ আহিছে খালি কাপোৰযোৰ হৈ আছে কাৰণ মুখত একো নাই কাৰণে একদম পূৰা আধৰুৱা যেন লাগি আছে বাৰু সকলোকে হেপী বিহু আৰু আজি বিহুৰ দিনত মানে আমি আয়োজনটো কৰিব লগা হ'ল মোৰ ফালৰ পৰা হেপী বিহু কালি মোৰ জন্মদিন দুইচাটা এটা কৰি দিয়া মই ষ্টুডেণ্টসকলক এজন এজনকৈ সুধিবলৈ চেষ্টা কৰিম তেখেতসকল ক'ৰ পৰা আহিছে কোনোবাই আৰু দুগৰাকী মই এতিয়া লগ পাইছিলোঁ তেখেতসকলে আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা বহুত দূৰ দূৰ জেগাৰ পৰা আহিছে ন বহুত দূৰ দূৰ জেগাৰ পৰা আহিছা গতিকে মই সুধিবলৈ চেষ্টা কৰিম কিমান দিনৰ পৰা তুমি এইটো শিকি আছিলা মই প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট হয় নেকি ঠিক আছে ভাল লাগিল ক'ৰ পৰা আহিছা অকণমান কৈ দিয়া নমস্কাৰ মাই নেম ইজ প্ৰিয়া নেহৰ মই ৰঙাচুবাৰ পৰা আহিছোঁ হয় নেকি এনেকৈ শিকিবলৈ অঁ ঠিক আছে ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম নিকিতা বিশ্বকৰ্মা মই শোণিতপুৰ জিলাৰ আগ্ৰিপাম গাঁৱৰ পৰা আহিছোঁ ৰঙাচুপা হাগ্ৰিপাম ন ঠিক আছে ক'ৰ পৰা আহিছা তোমালোক দুজনীয়ে কোৱা বিশ্বনাথ চাৰিআলি বা বৰ দূৰ দূৰৰ পৰা আহিছে দেই আমি বাৰু বালিপৰাৰে হা নাগশংকৰ পৰা আহিছা ঠিক আছে নাগশংকৰ এটা ভিডিঅ' দিয়া আছে মোৰ দেই বাপধন এক্সট্ৰা ব্লগ তোমালোকে মোৰ ভিডিঅ'টো মোৰ চেনেলটো যদি চাব বিচাৰা বাপধন এক্সট্ৰা ব্লগ নাগশংকৰ ভিডিঅ' এটা দিয়া আছে চাবা হা নমস্কাৰ মোৰ নাম সুস্মিতা দেৱী মই মঙলদৈৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছা মঙলদৈয়া মংগলবৰীয়া মানে কোন জেগা ৰঙাচুপা ঠিক আছে ক'ৰ পৰা আহিছা নমস্কাৰ মই শিল্পা দেৱ মই টুপিয়াৰ পৰা আহিছোঁ হয় নেকি বৰ দূৰ দূৰৰ পৰা আহিছা কোৱাচোন নমস্কাৰ মোৰ নাম প্ৰিয়ংকা ধৰ মই টুপিয়াৰ পৰা আহিছোঁ হয় নেকি তুমি ক'ৰ পৰা আহিছা মই টুপিয়াৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে আহি ভাল লাগিছেনে বহুত ভাল লাগিছে এনে ক'ত শিকি আছিলা মেকআপ মই তেজপুৰতে শিকি আছোঁ হা তেজপুৰতে হয় নেকি সেইফালে হেৰি কোৱাচোন ক'ৰ পৰা আহিছা মোৰ নাম নিবেদন ডেকা মই মাজবাটৰ পৰা আহিছোঁ মাজবাট মানে কোনটো এইটো ঢেকীয়াজুলি ওদালগুৰি ডিষ্ট্ৰিক্ট ওদালগুৰি বা বৰ দূৰ দূৰৰ পৰা আহিছা ন ভাইটি কি হা হয় নেকি তুমি মেকআপ হেৰি কৰিছা নেকি আচ্ছা ঠিক আছে ক'ৰ পৰা আহিছা মোৰ নাম সবিতা মই গড়মৰাৰ পৰা আহিছোঁ গড়মৰা লোকেল তুমি লোকেল আমাৰ ইয়াৰ মোক চিনি পোৱা চাগে ঠিক আছে লোকেল তুমি বালিপাৰাৰে হয় লোকেল তুমি বালিপাৰাৰ লোকেল তুমি লোকেল মই চিনিয়ে পাওঁ তোমাক ঠিক আছে এনেদৰে ষ্টুডেণ্টসকলৰ পৰা মই পৰিচয়টো ল'লোঁ এইফালে আৰু কেইগৰাকীমান আছে মই সুধিবলৈ আকৌ চেষ্টা কৰিম মই লগ পাইছিলোঁ বাটত বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে বৰ দূৰ দূৰৰ পৰা আহিছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম প্ৰিয়ংকা শইকীয়া মই তেজপুৰৰ পৰা আহিছোঁ তেজপুৰৰ পৰা আহিছা নমস্কাৰ মই তেজপুৰৰ পৰা আহিছোঁ হয় কিমান দিনৰ পৰা শিকি আছিলা মই 1 বছৰ হ'ল আপোনাৰ হয় নেকি এতিয়া তুমি স্মাৰ্ট নেকি মেকআপত অলপ চলপ হয় নেকি ঠিক আছে ভাল লাগিল ক'ৰ পৰা আহিছা মই আহিছোঁ মৰাণগাঁৱৰ পৰা মোলান গাঁৱৰ পৰা কিয় আহিছা চেমিনাৰ কাৰণে এনেদৰে বহুত মেকআপ ষ্টুডেণ্ট আহি আছে ভিডিঅ'টো দীঘল হ'ব বুলি সকলো স্কিপ মই লোৱা নাই লুক এণ্ড লাৰ্ণাৰ মেকআপ চেমিনাৰখনিত এয়া আপোনালোকৰ সন্মুখত আপোনালোকে ইমান সময় অধীৰ আগ্ৰহে ৰৈ থকা অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ পাখি ৰাজবংশী পাখি আমি গৈ থাকোঁ কাৰণ চেমিনাৰত আমি অহা নাই তোমাক চাবলৈ আহিলোঁ মই একদম বহুত ধন্যবাদ যে আকৌ লগ পাম ভাল লাগিল আহিছোঁ হা চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ